নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰীহঁত আজি আমি পঢ়িম শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্ৰমৰ আধাৰত তৃতীয় শ্ৰেণীৰ সংস্কৃত বিষয়টোৰ তৃতীয় পাঠটো পাঠটোত কবিতা দিয়া আছে। কবিতাখনৰ নাম হৈছে অহং প্ৰভাতে উত্তিষ্ঠামি। মই উচ্চাৰণখিনি কৈ দিছোঁ, তোমালোকে ঘৰত মুখস্থ কৰি ল'বা। অহং প্ৰভাতে উত্তিষ্ঠামি, অহং প্ৰভাতে উত্তিষ্ঠামি, মাতা পিতৰৌ প্ৰণমামি, দেৱান ভক্ত বৰেণ্যান নত্বা, পঠনে মতিং বিদাস্বামি, বিনা বিলম্বং শালাং গচ্ছন, পাঠ্যাংশান অবগচ্ছামি, সৰ্বান বিষয়ান সহ্য গদিত্য, বুদ্ধি বিশদতাং প্ৰাপ্নমি, শিষ্টাচাৰান সাধু বিচারান, বৃদ্ধি করান আকলয়ামি, বিদ্যাস ইয়াস আচার বিচারই, সর্বশ্রেষ্ঠতাং বিন্দামি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ।